সকলোকে নমস্কাৰ জনাই মই বনশ্ৰীয়ে আপোনালোকলৈ লৈ আহিছোঁ অন্য এটি নতুন ব্লগ। আশা কৰোঁ মোৰ এই ব্লগটো চাই আপোনালোকে নিশ্চয় ভাল পাব। আজি সৰস্বতী পূজা, কিন্তু মই এইবাৰ সৰস্বতী পূজা কৰিব নোৱাৰোঁ। মই সৰস্বতী পূজা কিয় কৰিব নোৱাৰোঁ আপোনালোকে মোৰ এই ব্লগটো চাই গম পাব। মোৰ এই ব্লগটো আপোনালোকে একেবাৰে শেষলৈকে চাই থাকিব। মই সৰস্বতী পূজা কৰিব নোৱাৰা বিশেষ কাৰণটোনো কি আপোনালোকে মোৰ এই ব্লগটোত গম পাব। মন্দিৰৰ পৰা এইজনী মোৰ চিষ্টাৰ ইন ল হাই, তাই পূজা চাব যাব ওলাইছে। আমি এতিয়া যাবলৈ ওলালোঁ মন্দিৰলৈ। মাহঁতৰ ঘৰৰ ওচৰৰ গোপাল মন্দিৰত আজি বাৰ্ষিক হোম, আমি যাবলৈ ওলালোঁ। বাৰ্ষিক হোম উপলক্ষে আমি মন্দিৰত প্ৰতি বছৰে বোমা দিওঁ কিবা মানস কৰি কিনে। এইয়া বাবু পৰি গ'ল। এয়া বাপেক পুতেক মন্দিৰলৈ বুলি। এতিয়া সকলোৱে ভোগ খোৱাত ব্যস্ত হৈ আছে। মই এতিয়ালৈ ভোগ খোৱা নাই, মানে মোৰ বাবুটোৱে বহুত ডিষ্টাৰ্ব কৰি আছে। বাবুৰ মাহীহঁতে ভোগ খোৱা হ'লে মই খাই ল'ম। এতিয়া আমি খাই বৈ আহিলোঁ। যিহেতু আমি ভোগ দিছোঁ, গতিকে এইয়া আমাক ঘৰলৈ দি পঠালে। আমি এতিয়া নাম চাবলৈ আহিছোঁ। সময় এতিয়া 7 বাজিছে। মই একদম অলপ নাম চাই কিনে ঘৰলৈ আহিলোঁ, যিহেতু বহুত ঠাণ্ডা আছে। আপোনালোকক মই এটা কথা ক'ব বিচাৰিছোঁ যে মই মোৰ দৈনন্দিন জীৱনত যিবোৰ ঘটনা ঘটি থাকে তাৰে মাজতহে কিছুমান ঘটনা আপোনালোকক মই ভ্লগৰ জৰিয়তে দেখাব বিচাৰোঁ। বেলেগ ইউটিউবাৰৰ নিচিনা মই বিভিন্ন জেগাত যাই পেলাই আপোনালোকক মই ভিডিঅ' বৰ্তমান দিব পৰা নাই। মই জাষ্ট আৰম্ভহে কৰিছোঁ, পিছলৈ আপোনালোকক দেখাব চেষ্টা কৰি যাম। গতিকে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব। আজিলৈ ইমানে, এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে বাই বাই।